Hello friends, welcome to my channel. Oditi Lekharu. আজি আমাৰ গুৱাহাটীত দ্বিতীয়টো দিন। আজি আমি কটকট ফুৰা আপোনালোকে চাই থাকিব। ফুৰিবলৈ যোৱাৰ আগত ভাবিলোঁ আমি খানাটো খাই লওঁ। খোৱা ভিডিঅ' কৰিবলৈ পাহৰিয়ে গৈছিলোঁ নহয়। পিছতহে অকণমান কৰিলোঁ। মোৰ আকৌ এটা প্ৰব্লেমে আছে নহয়। মই আকৌ গাড়ীত উঠিলে বমি কৰোঁ। সেইকাৰণে ভাবিলোঁ অটোতে উঠোঁ। কিয় অটো মোৰ চবতছে ফেভৰেট হয়। আমি পাই গ'লোহি। এইখনি হ'ল আছাম ষ্টেট জু। আহিয়ে দেখিলোঁ এটা বান্দৰ। তাৰপিছত দেখিলোঁ এজাক হৰিণা। মই মাতোতে হৰিণা এটা আহিছিলে। তাকে দেখি বহুত মানুহ আহি গ'ল আৰু হৰিণাটোৱে ভয় খাই মোৰ ওচৰৰ পৰা আঁতৰি গ'ল। হয়তো এটা জেব্ৰাটোৱে কিন্তু লৰচৰ নাই কৰা। দুটা জিৰাফ কেইটাও চোন লৰচৰ কৰা নাই। আমি বহুত দেৰি চাই থাকিলোঁ। সিহঁতি লৰচৰ নকৰিলে। এতিয়া আহিলে চৰাই চাবলৈ। এই বান্দৰটো দেখিছে? এই বান্দৰটো আমাৰ ওচৰলৈ আহিছিলে। এই বান্দৰটোক নমু কৰোঁতে বান্দৰটোৱে আকৌ মোক ভয়ে খুৱাই দিলে। আমি ইফালে সিফালে চাই থাকোঁতে এখন আইচক্ৰীমৰ দোকান দেখিলোঁ নহয়। আৰু মই খালোঁ আইচক্ৰীম আৰু পাপা মায়ে খালে কোল্ড ড্ৰিংক। ফ্ৰেণ্ডছ চাওক দিব পাত তেনেকৈ শুই আছে। বাঘটোৰ বেছি ডাঙৰ নহয় আৰু এতিয়া গৰম, সেইকাৰণে নিজৰ ঘৰত শুই আছে। আৰু আমি জুম কৰি দিছোঁ আপোনালোকে দেখিবলৈ। আমিতো অকণমানে দেখিছোঁ, বেছি নেদেখিছোঁ। এতিয়া মই পেচ পাতি আছোঁ। কিয় আপোনালোকে জানে? নেজানে? মই কৰিছোঁ। মোক মায়ে কেমেৰাটোৱে ধৰিব নিদিছে। কিন্তু এতিয়া মোৰ ভাল লাগি গ'ল। কিয়? যদি মই প্ৰথমবাৰ ভালক দেখিছোঁ। এয়া পক্ষীজনীক কিন্তু মই ওচৰৰ পৰা দেখিলোঁ। আমি খাতৰনাক সাপ চাবলৈ যাওঁ বলক। মোৰতো ভয়ে লাগি গৈছে। দেখিলেও ভয়ে খাব। কিন্তু এটা কথা মোক বহুত ভাল লাগিলে। কিয় কি এহেঁতিতো আমাক এতিয়া খাব নোৱাৰে। সিহঁতিতো নিজৰ ঘৰত আছে। আৰু শেষত আমি মিউজিয়ামত সোমালোঁ। মিউজিয়ামত ভালো লাগিলে, বেয়াও লাগিলে। ভাল লগা কাৰণটো হ'ল মৰা জীৱ জন্তুবোৰ বহুত সযতনে ৰাখিছে। বেয়া লগা কাৰণটো হ'ল ইমান জীৱ জন্তুবোৰ মৰিল। আৰু আপোনালোকে যদি মোৰ নিচিনা জীৱ জন্তুবোৰ ভাল পায়, লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।